আমি নৱপ্ৰজন্মৰ আগত অতীত আৰু পৰম্পৰাগতভাৱে আমি ভোগালী উৎসৱটো আয়োজন কৰিছোঁ। আমি যোৱা 3 বছৰ বিগত 3 বছৰৰ পৰা এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমি কেৱল ভোগৰ মাজত আবদ্ধ কৰি ৰখা নাই। আমি এই উৎসৱৰ লগত সংগতি ৰাখি সমাজৰ ক্ষেত্ৰত বিভিন্ন বৰঙণি আগবঢ়োৱা এইবাৰ আমি 100জনকৈ ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ। লগতে আমাৰ সাৰথী 2020 চনৰ 12 নৱেম্বৰ তাৰিখে গঠন কৰা হৈছিলে। সেই তেতিয়াৰ পৰা আজি পৰ্যন্ত যিখিনি আমি কাৰ্যসূচী লৈছিলোঁ হাতত, সেই কাৰ্যসূচীখিনি লৈ আমি এখন তথ্যচিত্ৰ আজি উন্মোচন কৰিছোঁ আৰু লগতে আমি আজি আমন্ত্ৰিত অতিথিসকলকো সম্বৰ্ধনা জনাইছোঁ। মন্দিৰ আছে, ইয়াৰ ভিতৰতে সাৰথী ফালৰ পৰা এটি স্মাৰক আৰু এখনি মানপত্ৰ সকলোৱে তাতে তেখেতক আমি এখনি ফুলাম গামোচা, এটা স্মাৰক আৰু এখন মানপত্ৰ আমি তেখেতক সম্বৰ্ধনা দিওঁ। তেখেতক আমি এখনি ফুলাম গামোচা জুনিয়ৰ চিলাবদাৰ সাহিত্য। এই ভোগালী উৎসৱ আমাৰ অসমৰ সংস্কৃতিৰ এক পৰম্পৰা। আমাৰ যিখিনি পৰম্পৰা, সেই পৰম্পৰাখিনি বহুখিনি আমাৰ হেৰাই যাবলৈ ধৰিছে। আনুষ্ঠানিক দাবীৰ পিছত মঞ্চ উদ্বোধন কৰিব। সাৰথী উদ্বোধনৰ কাৰণে গোপাল দেৱে ছাৰক আদৰণি জনাবৰ কাৰণে স্বেচ্ছাসেৱী সংস্থাক